মজা জেগা আৰু তেজপুৰত যদি আপোনালোকে থাকে তো ইয়ালৈ আহিব পাৰে বহুত ধুনীয়া জেগা আৰু পুৰা ফ্ৰেছ এয়াৰ পাই আছে ইয়াত নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আনাদাৰ ব্লগ আজি বহুত দিনৰ মূৰত ব্লগ কৰিম আৰু যেহেতু বহুত দিন ওলাই যোৱা নাই মানে ব্লগো কৰিব পৰা নাই তো আজি ভাবিছোঁ যে আজি অকণ ওলাই যাওঁ আৰু ব্লগ এটা কৰোঁ আজি অলপ ওলাই যাম চাহ বাগানৰ ফালে মজা ভিউ থাকিব আৰু ভাল লাগিব গৈ আৰু এনেই অলপ ফুৰিব যাওঁ ফটো চটো পাৰিলে উঠিম তাকে ব্লগটো চাই থাকিব লাষ্টলৈ চাব আৰু যোনে যোনে এই চেনেলটোত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো ভিডিঅ' যোনে যোনে মোৰ ফেচবুক পেজত চাই আছে তেওঁলোকে মোৰ ইউটিউব চেনেলৰ লিংকটো থাকিব ইউটিউব চেনেলৰ লিংকটো ক্লিক কৰি মোৰ যদি ব্লগটো ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব ইউটিউব চেনেলত এতিয়া ৰাতিপুৱা 10টা বাজিছে আৰু মোৰ বাহন মানে মোৰ স্কুটিখন বহুত দিন ধোৱা নাই প্ৰায় সেই লকডাউনৰ আগতে ধোৱা তেনেকৈ চলোৱাও নহয় আৰু সেইকাৰণে ইমান ধোৱাও নাই আৰু এতিয়া লেতেৰা হৈ থাকিলে বেছি লেতেৰা হৈ থাকিলেও বেয়া লাগে এতিয়া ধুম আৰু তাৰ আগতে চাহটো খাই লওঁ চাহটো খোৱাৰ পিছত স্কুটিখন ধুই গা পা ধুই ফ্ৰেছ হৈ তাৰপিছত 3টা বজাত লগৰটো ঘৰত পোৱাতকৈ ওলাই দিওঁ তো বলক ব্লগটো লাষ্টলৈকে চাব স্কুটিখন ধুলোঁ পূৰা একেবাৰে পূৰা টনটনীয়া কৰি দিলোঁ চাফা কৰি দিলোঁ অলপ আগতে বতৰটো পূৰা একে ডাৱৰীয়া কৰি আছিল ভাবিছিলোঁ বৰষুণ আহিব নেকি বৰষুণ দিলেতো যাব নোৱাৰিম আকৌ দিগদাৰ হৈ যাব আৰু এতিয়া পূৰা ৰ'দ দিছে এই দেখিছেনে আকাশখন পূৰা একে ৰ'দ এটা কথা মই লক্ষ্য কৰিছোঁ যেতিয়া ওলাই যাওঁ বাহিৰলৈ ওলাই গ'লে বা ক'ৰবাত ফুৰিব গ'লে মানে ৰ'দ দিয়ে মানে গৰমটো থাকিবই অলপ আগতে বৰষুণ দিয়া নিচিনা কৰিছিল ডাৱৰীয়া কৰিছিল বতৰটো কিন্তু বৰষুণ নিদিলে এতিয়া আকৌ যেতিয়া মানে যাবলৈ টাইমটো হৈছে তেতিয়াই ৰ'দ দিছে যি কি নহওক এতিয়া ওলাই পেলাই পাম্পটো চেক কৰিব লাগিছে পাম্পটো চেক কৰি তেলটো ঢালি ভাস্কৰ ঘৰলৈ যাওঁ ভাস্কৰ ঘৰ বি পি তিনিআলিৰ পৰা মোৱামাৰী যাম মোৱামাৰীত কল্যাণৰ ঘৰ আছে তাৰপিছত বি পি তিনিআলিত বন্ধন আহিব তাত আমি লগ ধৰি পেলাই আমি মোৱামাৰী যাম মোৱামাৰীৰ পৰা চাহ বাগিচা যাম লগটো চাই যাওঁ আৰু ভাল লাগিলেতো জানেই আৰু লাইক আৰু কমেণ্ট কৰিব এতিয়া যাবলৈ ৰেডি মাস্ক পিন্ধি লওঁ আৰু হেলমেটটো পিন্ধি লওঁ আহি পালে ভাস্কৰৰ ঘৰ মোৰ স্কুটিখন ইয়াতে থৈছোঁ আৰু ভাস্কৰ স্কুটিত যাম বৰ্তমান এইটো ভাস্কৰ আৰু বন্ধনো আহি পালে এতিয়া একেলগে যাওঁ কল্যাণৰ ঘৰলৈ যাম মোৱামাৰীত ঘৰ তাত গৈ পেলাই আমি তাৰপৰা অলপ ফুৰিবলৈ ওলাই যাম আৰু বলক চাই থাকক ভিডিঅ'টো এয়া চাওক দুইফালে পথাৰ সেই সৰু দূৰ এনেকৈ পথাৰে আৰু এই আগলৈ পূৰা পথাৰ মানে পথাৰ মাজে মাজে গৈ আছোঁ আৰু জেগাটো বহুত মজা লাগিছে যিমান দূৰ চাই পথাৰে দেখিব খালি কল্যাণৰ ঘৰ পাই গ'লোহি এইটো মেইন বস্তু কেমেৰা আৰু এই আমি পাৰ কৰিলোঁ বিন্দুগুৰি পাৰ হোৱাৰ লগে লগে চাহ বাগানৰ এলেকা আৰম্ভ হৈ যায় আৰু ইয়াৰ পৰা পুৰা চাহ বাগান আৰু এই চাহ বাগানখনৰ নাম হৈছে গগৰা চাহ বাগান চাহ বাগানৰ মাজে মাজে ৰাস্তা দুইফালে চাহ বাগান আছে তো বলক আৰু আগলৈ যাওঁ কি মজা জেগা
আৰু যদি তেজপুৰত যদি আপোনালোকে থাকে তো ইয়ালৈ আহিব পাৰে বহুত ধুনীয়া জেগা আৰু পুৰা ফ্ৰেছ এয়াৰ পাই আছোঁ ইয়াত আবেলি 4টা বাজিল পুৰা ধুনীয়া ফ্ৰেছ এয়াৰ আহিছে কেনেকৈ লাগিছে জেগাটো এতিয়া আমি এটা ফিল্ডৰ মাজত আহিলোঁ ফিল্ডৰ মাজত আকৌ ইফালে গল্ফ ফিল্ড এখন আছে তাত বোলে গল্ফ খেলে বাগানৰ মানুহে তাত গল্ফ খেলে আৰু সেইফাললৈ পাহাৰৰ ঘৰ এখন আছে ধুনীয়া ঘৰ ডাঙৰ ঘৰ এখন আছে কেমেৰাত জানো ভালকৈ দেখিছেনে নাই তো এতিয়া অলপ ওলাইছিলোঁ এতিয়া ঘৰ যাওঁ যদি ব্লগটো চাই ইমানলৈকে চাইছে তেতিয়াহ'লে থেংক ইউ যদি ব্লগটো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট নকৰাকৈ নাযাব আৰু বাকী যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ব্লগত লগ পাম টিল দেন বাই বাই